কাৰ্বি আংলং জিলাৰ লাংহিনত অনুষ্ঠিত হোৱা 54 সংখ্যক এপছুৰ কেন্দ্ৰীয় প্ৰতিনিধিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এপছুৰ 54 সংখ্যক কেন্দ্ৰীয় প্ৰতিনিধি সভাখন কাৰ্বি আংলং জিলাৰ লাংহিনৰ হাজোৱাৰী পথাৰত অনুষ্ঠিত কৰা হয়। পুৱাই উক্ত অধিৱেশনৰ এপছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দীপেন বড়োৱে পতাকা উত্তোলন কৰি অধিৱেশনখনৰ শুভাৰম্ভণি কৰে। ইয়াৰ পিছত শ্বহীদ তৰ্পণ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰূপায়ণ কৰি দিনজোৰা কাৰ্যসূচীৰে শুভাৰম্ভণি কৰা হয়। আৰু শিক্ষামূলক সজাগতা সভাত উপস্থিত থাকে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যকে আদি কৰি বিশিষ্ট শিক্ষাবিদসকল উপস্থিত থাকে। উক্ত অধিৱেশনখনত নিখিল বড়ো ছাত্ৰ সন্থাৰ বিভিন্ন জিলাৰ পৰা অহা প্ৰায় 2000 প্ৰতিনিধি উপস্থিত হয়। উক্ত অধিৱেশনখনত নিখিল বড়ো ছাত্ৰ সন্থাৰ বড়ো জনগোষ্ঠীটোৰ শৈক্ষিক সামাজিক বিষয়কে আদি কৰি বিভিন্ন বিষয়ৰ ওপৰত গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ অনুষ্ঠিত হয়। তদুপৰি বড়ো শান্তি চুক্তিৰ সকলো দফা কাৰ্যকৰী, NDFB অধ্যক্ষ ৰঞ্জন দৈমাৰীৰ মুক্তিৰ দাবী, কাৰ্বি আংলং জিলাত বসবাস কৰি থকা বড়ো জনগোষ্ঠীৰ পাৰ্বত্য মৰ্যাদা প্ৰদান আদি কৰি বিভিন্ন সমস্যাৰ সমাধানৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব প্ৰদান কৰিব লাগে বুলি পতাকা উত্তোলন স্থলীৰ পৰা এপছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দীপেন বড়োৱে দাবী জনায়। উল্লেখ্য যে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এপছুৰ 54 সংখ্যক কেন্দ্ৰীয় প্ৰতিনিধি সভাখন কাৰ্বি আংলং জিলাৰ লাংহিনৰ হাজোৱাৰী পথাৰত অনুষ্ঠিত হোৱা এপছুৰ কেন্দ্ৰীয় প্ৰতিনিধি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত একেলগে এই সভাখনত যোগদান কৰি অত্যন্ত আনন্দিত হ'লোঁ আৰু আমি বড়ো চুক্তিৰ প্ৰতিটো দফাকে ৰূপায়ণ কৰাৰ বাবে আমি আগবাঢ়িছোঁ। ভাল লাগিছে আৰু এই কোভিডৰ কাৰণেতো যোৱা 2 বছৰমান তেনেকুৱা ধৰণৰ কনফাৰেঞ্চ হ'ব নোৱাৰিলে আৰু সেইটোৱে হৈছে এতিয়া নিখিল বড়ো ছাত্ৰ সন্থা আৰু বিশেষকৈ বড়ো সমাজত বড়ো জাতিত বড়ো সাহিত্য সভা তাৰপিছতে নিখিল বড়ো ছাত্ৰ সন্থা এই দুইটা অনুষ্ঠানটোৱে গোটেই মানে সমাজখনক মানে সামৰি লৈ ফালে তেনেকুৱা ধৰণৰ প্ৰত্যেক বছৰত অধিৱেশন পাতে আৰু সেই অধিৱেশনত আমাৰ চবৰে মানে এটা মিলন হয়, এটা কি কয় মত বিনিময় কৰা এটা সুযোগটো পায়। তো আজি কাৰ্বি আংলঙত এইটো আমাৰ সুযোগ পালে চবৰ পৰা আহি পালে চবেই চবৰ লগত মত বিনিময় কৰা আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াত মানে উপস্থিত হোৱাৰ পিছত মই ভাবোঁ মানে সকলোৰে মনোকামনা পূৰা হ'ল। ছাৰ, সমাগত কাৰ্বি আংলঙৰ নিৰ্বাচন সমস্যাতে কি ক'ব বিচাৰে নিৰ্বাচনৰ ওপৰত? নিৰ্বাচনটো সেইটোতো এটা প্ৰক্ৰিয়া। এতিয়া 5 বছৰীয়া যিটো টাৰ্ম আছে শেষ হৈছে বা হ'বলৈ গৈ আছে, তো ইয়াৰ পিছত নিৰ্বাচনটো হ'বই লাগিব। সেইটো হ'ল আমাৰ দেশখন পৰিচালনা কৰাৰ এটা নীতি, গতিকে সেই হিচাপে সেইটো অনিবাৰ্য, সেইটো হ'বই। গতিকে সেইটো এটা উৎসৱ, গতিকে যি হ'ব মই ভাবোঁ চবেই ভালদৰে ভাল এটা আশা বিগত দিনবোৰত যি হ'ব আহি থকা দিনটোত এটা নতুন আশাৰে চবে মানে আপোনাৰ পাৰ্টিচিপেট কৰিব, মতদান কৰিব, ভাল কম্পিটিশ্যন কৰিব ৰাজনীতিৰ ব্যক্তিসকলে, ভালেই হ'ব। আজি মই নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি বাণেশ্বৰ বসুমতাৰী আৰু সম্পাদক কনকেশ্বৰ ৰাজাৰীৰ প্ৰতি মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। এই দুয়োগৰাকী মহান ব্যক্তিয়ে ৰোপণ কৰা এপছু নামৰ সৰু গছ পুলিটো আজি এক মহান বটবৃক্ষলৈ ৰূপান্তৰিত হৈছে। আজি এই মুহূৰ্তত মই বড়োফা উপেন্দ্ৰনাথ বৰ্মা ডাঙৰীয়াৰ প্ৰতিও গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। বড়ো জাতিৰ স্বাভিমান ৰক্ষাৰ সংগ্ৰামত চৰম ত্যাগ কৰা প্ৰতিগৰাকী বীৰ শ্বহীদলৈ মোৰ গভীৰ প্ৰণিপাত জনাইছোঁ। বড়ো জাতিৰ বীৰ পুৰুষ যৌন দৈমাল অগ্ৰণী নেতা লোকনাথ ব্ৰহ্ম, বড়ো সংগ্ৰামৰ প্ৰথমগৰাকী শ্বহীদ সুজিত নাৰ্জাৰী, গুৰুদেৱ কালীচৰণ ব্ৰহ্ম, সতীশ চন্দ্ৰ বসুমতাৰী, কনকেশ্বৰ নাৰ্জাৰী, সীতানাথ ব্ৰহ্মচৌধুৰী প্ৰমুখ্যে
সকলো পুৰুষা ব্যক্তিলৈও মই মোৰ শ্ৰদ্ধা জনাইছোঁ। আজি এই অনুষ্ঠানত 1996 চনৰ 30 জুলাই কোকৰাঝাৰত নিহত হোৱা আপচুৰ প্ৰাক্তন সভাপতি জৱাহৰলাল সোণোৱাল বসুমতাৰীৰ প্ৰতিও আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। বড়ো জাতিক ৰাজনৈতিকভাৱে সজাগ সচেতন কৰি তোলাৰ লগতে সমাজখনৰ সৰ্বাংগীন উন্নয়নৰ জৰিয়তে জাতিটোৰ সামাজিক সাংস্কৃতিক জীৱনধাৰা শক্তিশালী কৰি সামগ্ৰিকভাৱে ৰাজ্যখনক আগুৱাই নিয়াৰ বাবে একচুৱে প্ৰতিষ্ঠা কালৰে পৰা নিৰলসভাৱে কাম কৰি আহিছে। 54 সংখ্যক বাৰ্ষিক অধিৱেশনৰ এই বড়োসকল বৃহৎ পৰিয়ালৰ অবিচ্ছেদ্য অংগ, সেই কথা মহান পণ্ডিতসকলে যুক্তিপূৰ্ণভাৱে নিজ নিজ অভিমত ব্যক্ত কৰি থৈছে। প্ৰাচ্যবিদ সুনীতি কুমাৰ চট্টোপাধ্যায়ে তেওঁৰ জন্মকীৰ্তি নামৰ পুথিখনত কাৰ্বি আংলং ধেন্তাঘাটৰ পৰা মিজোৰাম হানছে ৰিপৰ্ট বিশ্বনাথ কাৰ্বি লাইভ।